কুকি সাধুঘৰলৈ পুনৰবাৰ স্বাগতম জনাই আজি সাধুটো আৰম্ভ কৰিবলৈ লৈছোঁ। সাধুটোৰ নাম হৈছে উপকাৰী শিয়াল। এখন হাবিৰ মাজত এটা ডাঙৰ পুখুৰী আছিল। পুখুৰীটোত বোকাময় আছিল। এদিন এটা বাঘে পানী খাবলৈ যাওঁতে অকস্মাত সি পুখুৰীটোত পৰি উঠিব নোৱাৰা হৈ ককবকাই আছিল। তেনেতে এজন খৰিকটীয়াই সেই ঠাইত উপস্থিত হোৱা দেখি বাঘটোৱে কান্দি কান্দি "ককাই, মই বোকাত পৰিলোঁ, উঠিব নোৱাৰোঁ, মোক পাৰলৈ উঠাই দিবা।" তেতিয়া খৰিকটীয়াজনে ক'লে, "মই তোমাক উঠাই দিম। সঁচা, পিছে তুমি যদি মোক খাই পেলোৱা?" তেতিয়া বাঘে ক'লে, "মই শপত খাই কৈছোঁ, মই তোমাক কেতিয়াও নাখাওঁ।" বাঘৰ কথা বিশ্বাস কৰি খৰিকটীয়াজনে দুই বাহুত ধৰি বাঘক পাৰলৈ তুলি আনিলে। পিছে অকৃতজ্ঞ বাঘে খৰিকটীয়াক খাবলৈ খেদি আহিল। খৰিকটীয়াই বাঘক ক'লে, "তুমি ইমান অকৃতজ্ঞনে? তোমাৰ প্ৰাণ ৰক্ষা কৰাজনকো খাব খোজানে?" ইমানে কৈ উপকাৰী অজগৰে খায়। "তুমি বাৰু মোক খাবা, তাৰ আগতে তিনিওজনক সুধি পুছি লওঁ।" এই বুলি দুয়ো এডাল বৰগছৰ কাষলৈ গৈ সুধিলে, "হেৰা বৰগছ, উপকাৰীক অপকাৰ কৰাটো জানো উচিত?" তেতিয়া বৰগছে ক'লে, "আমি মানুহক বহুত উপকাৰ কৰি আহিছোঁ, তথাপিও মানুহে কাটি মাৰি আমাক দুখ দিয়ে। গতিকে উপকাৰীক অপকাৰ কৰাটো পাপ নহয়।" গছৰ কথা শুনাৰ পাছত কিছুদূৰ আগুৱাই গৈ তেওঁলোকে এটা ফুটা চৰু পালেগৈ। এইবাৰ চৰুটোক সুধিলে, "হেৰা চৰু, উপকাৰীক অপকাৰ কৰাটো জানো উচিত?" চৰুটোৱে ক'লে, "মোৰ মতে উচিত, কিয়নো মই জুইৰ তাপ সহ্য কৰি ৰন্ধা-বঢ়াৰ ক্ষেত্ৰত বহুত সহায় কৰিছিলোঁ। যেতিয়াই মোৰ তলিত ফুটা ওলাল, তেতিয়াৰ পৰা অনাদৰ হৈ য'তে ত'তে পৰি থকা হ'লোঁ। সেয়েহে মই কওঁ, উপকাৰীক অপকাৰ কৰাটো কোনো দোষ নাই।" এইবাৰ আন এজনক সুধিবলৈ আগবাঢ়ি যাওঁতে এটা শিয়ালক লগ পালে। দুয়োজনে শিয়ালক সোধাত শিয়ালে আচল কথাটো কি জানিব বিচাৰিলে। খৰিকটীয়াই প্ৰথমৰ পৰা শেষলৈ ক'লে, "ব'লাচোন, তুমি ক'ত কেনেকৈ বোকাত পৰিছিলা চাই আহোঁ।" এই বুলি গৈ শিয়ালে বাঘক বোকাত কেনেকৈ পৰিছিল দেখুৱাবলৈ ক'লে। শিয়ালৰ কথামতে বাঘে বোকাত পৰি দেখুৱালে আৰু উঠিব নোৱাৰা হ'ল। সেই সুযোগতে শিয়ালে খৰিকটীয়াজনক বিদায় দি আন পথে গতি কৰিলে। যদি সাধুটো ভাল লাগিল, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু। ধন্যবাদ।